দিবই লাগিব দূৰণি পানী। হেল্ল' গাইছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহিছোঁ মানে এজন বিশেষ ব্যক্তি, যোনজন মানে কি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আপোনালোকে নিশ্চয় গম পাইছে এজনৰ নাম, আৰু তেওঁৰ নাম হৈছে মানে বলিন শইকীয়া, ৩ নং তৰাণীত ঘৰ। তেখেতৰ কিছুমান প্ৰতিভা দেখুৱাবলৈ মোৰ আগত ভিডিঅ' দি থোৱা আছে আপোনালোকৰ। তেওঁৰ কিছুমান প্ৰতিভা দেখুৱাই থোৱা আছে। তো আজি আকৌ এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আমি বৰ্তমান বলিন দা ঘৰতে উপস্থিত আছোঁ। বলিন দা এইফালে হওক। বলিন দা, প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী বলিন শইকীয়া। মোৰ ঘৰ গোলাঘাট জিলা, মেৰাপানী থানা, ডাকঘৰ উজনি তৰাণী, আৰু গাঁওখনৰ নাম ৩ নং তৰাণী, মাজগাঁও। আপোনাৰ ঘৰত কোন কেনেকৈ আছে? মোৰ ঘৰত দাদা আছে 2জন, তাৰপিছত বাইদেউ আছে এগৰাকী, মা আৰু মই। দাদা ভতিজা এনেকৈ আছে আৰু তেখেতলোকৰ ডাঙৰ পৰিয়াল। প্ৰথমতে মোৰ ইউটিউবৰ দৰ্শকসকলক আপুনি কি শুনাম বুলি ভাবিছে? প্ৰথম তোমাৰ ইউটিউবাৰ দৰ্শকসকলক মই এটি প্ৰাৰ্থনাৰে আজি তোমাৰ অনুষ্ঠানটি মই আৰম্ভ কৰিছোঁ। ঠিক আছে। কৃষ্ণ তজু পাৱে পখিলো হৰণ ময়না ধৰনাথ তুমি নারায়ণ নিরঞ্জন গোপাল গোবিন্দ ভজু তোমার দুই পদয় এটি যোজনাকে গাইছোঁ বাৰু, পুৰুষ আৰু মহিলা। ঠিক আছে, গাই দিয়ক। ঠিক আছে, মই এতিয়া মহিলাৰ মাততে এটি যোজনা দি যাওঁ। জানো ইছতে গয়ে গয়ে বহাগে পালে ওই ফুলিলে ভেবে লিও লতা ও জানো কইনো কই থাকিলে ওই উরকে নপরে ওই রঙালি বিহু রে কথা ও জানো বিহুতি নামেৰে ও তিনিটি আখৰে ও কোনে লিখি থয় শিলত ও হায়ো এই গুণেও নধৰে ও পানীটো নিতিতে এ থাকিল খমিয়াৰ মাজত। মই এটি আধুনিক গীত গাম বাৰু মহিলাৰ সুৰত। ঠিক আছে, গাই দিয়ক। হয়, সেই দৰ্শকসকলে যাতে ভুল ত্ৰুটিবিলাক আপোনালোকে আঙুৰাই দিব। প্রেম যদি অভিনয় হয় হৃদয় মানে কি হৃদয় মানে
ভৰা গীত গাইছিলো নিৰলে হৃদয় খুলি চিনাকি দিন মোৰ কেনি হেৰাল মোৰ বিচৰা হাঁহিটি যায় আঁতৰি মৰহি গ'ল প্ৰেম যদি অভিনয় হয় হৃদয় মানেনো কি হৃদয় মানেনো কি আচিনায়াং মানে কি ও মৰমী আচিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰে চেনাইটি আই প্ৰেমেৰাং মানে কি ও মৰমী আই প্ৰেমেৰাং মানে হ'ল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালেহে যাওঁ আই